ইসমচিনেৰা বেগম 6 নম্বৰ ৱাৰ্ড কন্দলাজাৰ গাঁও পঞ্চায়ত। থেংক ইউ জনাম মোক ভোট দি জয়যুক্ত কৰিছে। ৰাইজৰ কাম কৰিম, সেৱা কৰিম ৰাইজক যিখিনি পাৰোঁ মই সেইখিনি। ৰাস্তা ঘাট, শিক্ষাগত সমস্যা, গৰাখহনীয়া, মছজিদ মাদ্ৰাছা এইবিলাকে আৰু সমস্যা সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিম, প্ৰচেষ্টা চলাই যাম। ইয়াতেতো মেম্বাৰ 7টা আৰু ৱাৰ্ড মেম্বাৰৰ ভোট মই 514টা পাইছিলোঁ। সমানে হ'ব। মোৰ নাম আলী আহমেদ, মই ভাইচ প্ৰেচিডেণ্ট। মোৰ ক'বলগীয়া এইটোৱে যে মোৰ মানে ভাল লাগিছে, যিহেতু হয়তো ৰাইজে মোক মানে ভোট দি মানে পাৰ কৰাই দিয়াৰ পিছত ইয়াত আহি আকৌ মানে আমাৰ মেম্বাৰ সকলোৰ পৰা মোক মানে ভাইচৰ দায়িত্ব দি মানে এটা গধুৰ দায়িত্ব দিছে, যাৰ কাৰণে মানে সকলো মেম্বাৰলৈ মোৰ মানে ধন্যবাদ। এতিয়া মানে ধৰক মোৰ যিখিনি মানে কৰণীয় যিখিনি কাম আছে, এজন ভাইচ প্ৰেচিডেণ্ট হিচাপত প্ৰত্যেকজন মেম্বাৰৰ হয়তো মানে ধৰক উন্নতাৰ জিপিৰ মানে 10জন মেম্বাৰ আছোঁ, 10জন মেম্বাৰৰ হয় মানে যিটো লিগেল যিটো মাত মই মানে মাতি যাম, এইটো মোৰ মানে এটা মানে আশা আৰু মানে মুঠতে মই মানে কোনো ধৰণৰ দুৰ্নীতিমূলক মানে হেৰিত মই লিপ্ত নহয়। আৰু মানে দালাল মুক্তটো হ'বই আৰু মানে মুঠতে ক'লে ইয়াত আৰু কি দালাল আছে, পঞ্চায়ততে আৰু কি দালাল আছে, পঞ্চায়তত আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে মই মানে সমূহ কন্দলাধাৰ গাঁও পঞ্চায়তৰ মানে ৰাইজক মানে অনুৰোধ জনাম, যাতে তেওঁলোকে আমাৰ যিটো এটা নতুন মানে নৱনিৰ্বাচিত মানে যিটো এটা আমাৰ মানে বডি মানে গঠন হ'ল, যিটো আমি এটা কমিটি গঠন কৰিলোঁ, এইটো কমিটিৰ লগত মানে জড়িত থাকি ৰাইজে মানে সহযোগ কৰি যাতে আমাৰ যিখিনি উন্নয়নমূলক মানে গভৰ্ণমেণ্টে মানে যিখিনি আমাক উন্নয়ন দিব, এই উন্নয়নৰ লগত জড়িত থাকি যাতে মানে উপভোগ কৰে, এইটো মানে ৰাইজৰ মোৰ এটা বৃহৎ মানে অনুৰোধ।